Hello everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আজি 1st January of 2026 তো আমি প্ৰথম দিনটোতে অকনমান উলাই যাওঁ বুলি ভাবিলো পিকনিক খাবলৈ এয়া বেটাৰ হাঁহি চাওকচোন বাৰু পুৰা ফুৰ্তি আমি তিনিটাই ধুনীয়াকৈ ট্ৰেক শ্বুট লগাই লৈছো তো বেটাও ট্ৰেক শ্বুট লগাইছে আৰু বি আৰু ময়ো ট্ৰেক শ্বুট লগাইছো লগাই আমি আজি যাম বহুত ধুনীয়া এডোখৰ ঠাই য'ত আমি আগতে গৈছো তথাপিও আজি 1st জানুৱাৰী বুলি মানুহৰ ভিৰ হ'ব খুব বেছি ভাল লাগিব আপোনালোকে চাই থাকক ভিডিওটো বেটাক চাওকচোন একেবাৰে জেকেট লগাই লৈছে ডাঙৰ লৰাটোৰ নিচিনাকৈ বাহ হেয়া মিনিবা একেবাৰে ধুনীয়াকৈ সোৱেটাৰ আৰু জিন্স লগাই লৈছে নতুন বছৰ বুলি তাৰ পিছত আৰু বেটাই গাড়ীখনত জাস্ট হুমাবলৈ পায়হে বেটা গাড়ীয়ে চলাবলৈ লাগে নহয় তো হেতুহে বেয়া হৈছে কথাটো ঠিক আছে বাৰু এয়া চাই থাকক প্ৰথম মই মোৰ লুকটো দেখুৱাই লৈছো মইনো কেনেকৈ উলাইছো হেয়া গাড়ীখনত জাস্ট বহিছিলো হে আমাৰ বেটা ষ্টাৰ্ট কৰিলে নহয় গাড়ী ড্ৰাইভ কৰিবৰ কাৰণে লাগে তো হেই বেটাক অকমান ড্ৰাইভ কৰিব দিলো আৰু ঘৰতে তো অকনমান সময় ইয়াতে টাইম স্পেন্ড কৰি লওঁ তাৰ পিছত আমি যাম বেটাৰ ধুনু গানবিলাক আগফালে লগাই লৈ যাওঁ চাই গৈ থাকে আৰু এইয়া মিনিবা মই আৰু বি গৈ আছো ওকে তো আপোনালোকে চাই থাকিব বহুত বেছি ভাল লাগিব আজি কি খাম আমি কি কিনিম কি এনজয় কৰিম কোনখিনি জেগা যাম কোনখন ঠাই যাম মানে বহুত বেছি ভাল লাগিব ওকে চাই থাকক Finally, পাই গলো হি পিকনিক স্পট ওয়াও আগফালে তই গাড়ী গৈ আছে দেখিছা আমি কেনেকৈ বেটাৰ ড্ৰাইভ কৰি হৈ গৈছে এতিয়া আমি লাহে বস্তুবিলাক উলিয়াই লৈ ক্যাম্পিং কৰি ললো টেন্টটো লগাই ললো ধুনীয়াকৈ এতিয়া ৰ'দত বহি আছো ইমান বেছি ভাল লাগিছে প্ৰথম আমি খাম কমলা মানে অৰেঞ্জ হেয়া লাহে পিকনিক পাৰ্টিজ বিলাক আহি আছে ইমান ধুনীয়া বতৰ খুব ধুনীয়া এয়া বেটাই কমলা বিৰাট ভাল পায় খাই সেইকাৰণে প্ৰথম ষ্টাৰ্ট কৰিলো আমি কমলাৰে পিকনিক যেহেতু খোৱাৰে ঠাই পিকনিক মানুহে খাবলৈ যায় এনজয় কৰি তো সেইকাৰণে আমি খোৱাৰ ষ্টাৰ্ট কৰি দিলো এয়া ফাৰ্ষ্ট হৈছে কমলা খাই লৈ অকনমান সময় পাছত এয়া বিয়ে বনাইছে গাখীৰ চাহ বিয়ে কিন্তু বহুত ধুনীয়া চাহ বনায় ঠিক আছে বহুত ধুনীয়া গাখীৰ চাহ বনায় খায়ো ভাল লাগে তাৰ পাছত এইবিলাক আমি লৈ আহিছো চাওকচোন কি আছে নাৰিকলৰ লাৰু তিলৰ লাৰু তাৰপিছত গুড় আৰু নাৰিকলৰ লাৰু আছে তাৰ পাছত আছে আপোনাৰ বিস্কুট তাৰ পিছত আছে ব্ৰেড ৱাহ এইবিলাক লৈ আমি এতিয়া ধুনীয়াকৈ গৰম চাহ খাই আছো আৰু বেটাই এনজয় কৰি আছে অকনমান সময় এনজয় কৰাৰ পাছত এয়া আমি ব্ৰেড খাইছো আজি ব্ৰেডৰ লগত আছে মৌজুল এইটো চাওকচোন সফলাৰ বহুত ধুনীয়া মৌজুল এইটোৰ লগত ব্ৰেড খাই ব্ৰেড বেছি ভাল লাগে তো আমি এতিয়া খাইছো ব্ৰেড ওকে তাৰ পাছত আকৌ আমি অকনমান ফুৰিবলৈ যাম বুলি ভাবিছো কোন পিকনিক পাৰ্টি আহিছে চাবলৈ হেয়া ঢেৰ পাৰ্টি হৈ গ'ল আৰু এইবিলাক মেলাত পোৱা বস্তুবিলাক আহিছে তো আমি চাইছো কি ল'ব পাৰো চাওঁচোন বাৰু খুব ধুনীয়া লাগে এইবিলাক মেলাত যিবিলাক থাকে এইবিলাক বস্তু
তাৰ পাছত অকণমান সময় পাছত ভাবিলোঁ বেটাক অকণমান খিচিৰি খুৱাই দিওঁ মই অলৰেডি বনাই আনিছোঁৱেই কিন্তু বিয়ে গৰম কৰিছে এয়া বেটাটো মিনিবা পুৰা এনজয় কৰি আছে ৰোডত একেবাৰে কেম্পিং চেয়াৰত বহি তাই পিকনিক পুৰা এনজয় কৰিছে বিয়ে খিচিৰি গৰম কৰিছে আৰু মই খিচিৰি লৈ পিনি টেণ্টত সোমালোঁ কাৰণ মোৰ বেটা তাত খেলি আছে তো বেটা কেতিয়া খুৱাম খিচিৰি হেল্ল' বেটা মোৰ বেটাটো ডেকাই হৈছে দেই একেবাৰে জেকেট লগাই ধুনীয়াটো হৈছে মোৰ আজিকালি ছোৱালীৰ বস্তুবিলাকতকৈ ল'ৰাৰ কাপোৰবিলাকহে মোৰ বিৰাট ভাল লাগে ল'ৰাৰ বস্তুবোৰহে মোৰ ভাল লগা হৈছে বাবা তো খিচিৰি খুৱাই লৈ তাৰপিছত আকৌ আমি পিকনিক এনজয় কৰিম সেয়া বিয়ে এইবাৰ লাগি গৈছে মাছ ফ্ৰাই কৰিবলৈ মানে মাছ ফ্ৰাই কৰি অলৰেডি আনিছোঁৱে তথাপিও অকণমান গৰম কৰিছে এবাৰ আমি খাম মাছ ফ্ৰাই তাৰ পাছত অকণমান সময় পাছত এইবোৰ বিকিবলৈ আহিলে তো এইবিলাক আমি ল'লোঁ চানা টানা কিবা কিবি তো এইবিলাকো আকৌ খালোঁ আমি ধুনীয়াকৈ চাওকচোন বাৰু মটৰ বুট বাদাম কিবা কিবি তাৰ পাছত এইয়া ঘৰত মই বনাই আনিছিলোঁ একেবাৰে গৰম গৰম চাওকচোন ইমান ধুনীয়া হাঁহৰ মাংস আৰু কোমোৰা বহুত বেছি টেষ্টি হৈছে আৰু এয়া মাছ ফ্ৰাই কৰিছোঁ ধুনীয়াকৈ এয়া হাঁহৰ মাংস বহুত ধুনীয়া হৈছে আৰু এয়া হৈছে মাছ ফ্ৰাই হটকেছত অলৰেডি ভৰোৱা আছে এইখিনি আৰু এইখিনি বহুত মাছ আৰু এটা হাঁহ আমি মিলি খাইছোঁ চাওক ভাবক আমি জাষ্ট তিনিটা আৰু এয়া পিকনিকত কণী বইল কৰি আনিছোঁ তাৰপিছত মাছবিলাক গৰম কৰিছে বুটন গেছত তো গৰম কৰি এতিয়া আমি মাছ ফ্ৰাই খাম মাছ ফ্ৰাই আৰু কণী খোৱাৰ পাছত এয়া আমি একদম ধুনীয়া ধুনীয়া গান অলৰেডি লাগি আছে এইবাৰ একেবাৰে ডান্স কৰিব পৰা গান লগালোঁ আৰু বেটাই নাচিছে বিয়ে নাচিছে পুৰা এনজয় কৰিছোঁ তাৰ পাছত আকৌ বেটাটো মই ল'লোঁ তাৰপিছত মিনিবাই অকণমান ৰ'দ লৈছে একেবাৰে চকীত বহি বহি নাচি আছে তাইক দেখিছেনে একেবাৰে চেইন লগাই গোটেইজনী ডন হৈ আহিছে বা লুক লাইক এ ডন তাৰ পাছত বেটা নাচি আছে দেউতাৰ লগত তাৰপিছত এয়া হাঁহৰ মাংস অকণমান উলিয়াই গৰম কৰা লাহে লাহে পিকনিক পাৰ্টিজ কিমান বেছি বাঢ়ি গ'ল দেখিছেনে বাৰু দুইটা চাইডে বহুত বেছি পিকনিক পাৰ্টিজ লাহে লাহে আহিছে অকণমান সময় পাছত এয়া মোৰ বেটাৰ টোপো ধৰিলে তো বেটা টোপনি গ'ল ধুনীয়াকৈ মিহি মিহি গানবিলাক আমি লগাই আছোঁ ধুনীয়াকৈ বেটাই একেবাৰে টোপনি গৈছে ব্লেংকেট দিলেও নলয় তাৰ পাছত মই বনালোঁ সালাড এয়া বহিছোঁ সালাড বনাবলৈ সালাডটো ধুনীয়াকৈ বনাই থ'লেহে খাই ভাল লাগিব বেটাৰ কিমান ফূৰ্তি দেখিছেনে বা এয়া এতিয়া দেউতাকৰ লগত একেবাৰে ধুনু গানত নাচি আছে বেটা বহুত বেছি ফূৰ্তি একেবাৰে ফূৰ্তিটো ক'বই নোৱাৰিছে শুই উঠিলে এঘুমতি দিলে ধুনীয়াকৈ তাৰ পাছত এতিয়া এনজয় কৰি আছে
নাচি বাগি হৈ গ'ল এয়া আমি হাঁহৰ মাংস গৰম কৰিছোঁ অলৰেডি হটকেছত আছিলে গৰম হৈয়ে আছিলে তথাপিও এনেই আৰু গেছটো আনিছোঁ যিহেতু ইউজে কৰোঁ তো ধুনীয়াকৈ গৰম কৰিছোঁ আৰু বেছি গৰম কৰি খাওঁ হয়নে বাৰু তো ধুনীয়াকৈ সেয়া পিকনিক পাৰ্টিজবিলাক খাইছে কিছুমানে এনজয় কৰিছে আৰু কিছুমান এটা দুটা গ'লেই কাৰণ অকণমান পিছবেলা হৈ আহিছে লাহে লাহে গধূলি হ'ব তো আমি লাহে লাহে খানাটো খাম আৰু তাৰ আগতে অকণমান নৰ্তংগী ভিডিঅ'বিলাক বনাই লওঁ মই যিহেতু ড্ৰামা কুইন অকণমান ড্ৰামা কৰি ল'লোঁ তাৰ পাছত খাবলৈ যাওঁ এয়া চাওকচোন বাৰু চাটনি এয়া মিনিবাই খাই লৈছে প্ৰথম মিনিবাক খুৱাই লৈছোঁ তাৰ পাছত আমি খাম ओके तो देखिए दोस्तों हम लोग आज 1 जनवरी को पिकनिक मनाने आए हैं तो ये हम लोग कैंप फायर कर रहे हैं कितना अच्छा है ना जगह बहुत ही ज़्यादा सुंदर है ओके बहुत ही अच्छा लगा एंजॉय करके ये हम लोग अभी आग जला रहे हैं और उसके बाद हम लोग खाना खाएंगे पहले मिनीबा खाएंगे उसके बाद हम लोग अभी एक आइसक्रीम वाला आया तो हमने सोचा क्या क्या मतलब वैरायटीज़ है दिखाने के लिए बोला जितना वैरायटीज़ था सब निकाला तो हम लोगों ने सारे खरीद लिया टोटल 7 आइटम्स है 7 मतलब वैरायटी का आइसक्रीम है तो हमने पूरा साथ ही ले लिया है তাৰ পাছত এয়া আমি খানা খাবলৈ বহিলোঁ এয়া হাঁহৰ মাংস মাছ ফ্ৰাই চাটনি সালাড ওয়াও বহুত ধুনীয়া এখন থালি বহুত টেষ্টি থালি আৰু এনেকৈ খাই বহুত বেছি ভাল লাগে তাৰ পাছত খাম আমি এইবিলাক আইচক্ৰীম চাওকচোন বাৰু অলৰেডি দুটা আইচক্ৰীম আমি খালোৱে টোটেল 7টা ষ্টাইলৰ কিনিছিলোঁ দুটা খালোৱে বাকি এইকেইটা আছে এইকেইটা খানা খাই লৈ আমি খাম কিমান ধুনীয়া ধুনীয়া আইচক্ৰীম নহয়নে বাৰু তো এতিয়া আমি বনভোজ খাওঁ তাৰ পাছত চাওকচোন বাৰু এয়া বেটা টুপু গ'ল আকৌ এবাৰ এয়া ছেকেণ্ড টাইম টুপু গ'ল ভাগৰো লাগিছে বেচেৰা ইমান অকমানি পোৱালি তো সেইকাৰণে বেটাৰ কাৰণে ভাল হৈছে গধূলি যিহেতু হৈছে আৰু এয়া চাওকচোন এটা পিকনিক পাৰ্টি ওচৰতে আছিলে আমি জুই ধৰিছোঁ ইমান ধুনীয়াকৈ কেম্পিং চেয়াৰ লগাই তো টেণ্ট লগাই তাহাঁতৰ খুব বেছি ভাল লাগিল তেওঁলোকো আহি ইয়াতে বহিলে অকণমান তো আমি অকণমান এনেই ফুৰি লৈ আমি আকৌ জুই জ্বলালোঁ জুই জ্বলাই ধুনীয়াকৈ এনজয় কৰিলোঁ এয়া ৰাতি হ'ল বেটা শুইয়ে আছে সেইকাৰণে আমি ধুনীয়াকৈ জুই ফুৱাই আছোঁ বেটা উঠিলেহে আমি যাম বহুত বেছি ভাল লাগিছে আন্ধাৰ জুইবিলাক এনেকৈ পুৰা দপদপাই জ্বলি আছে খুব বেছি ভাল লাগিছে এয়া বেটা টোপনিৰ পৰা উঠিলে এনেকৈয়ে আজি আমাৰ দিনটো পাৰ হ'ল বছৰৰ প্ৰথম দিনটো 2026 চনৰ 1 জানুৱাৰী দিনটো আমাৰ ধুনীয়াকৈ পাৰ হ'ল তাৰ পাছত আমি সকলো পেক কৰি আমি ওলাই গ'লো যাবলৈ বুলি ঘৰলৈ বেটা বেটা এই মাই মাতিছে ফাইনেলি ঘৰৰ ওচৰ পালোহি তো বেটাক যেনে তেনে কণ্ট্ৰোল কৰি আনিলোঁ গাড়ী চলাবলৈ লাগেই সেইকাৰণে ঘৰৰ ওচৰতে আকৌ এবাৰ অকণমান চলাই লৈছে গাড়ী
তাৰ পাছত আমি এতিয়া গৈ আছোঁ বেটাই গাড়ী চলাই আছে আমি এতিয়া যাম ধুনীয়াকৈ চাহ খাবলৈ কাৰণ ঘৰত গৈ আকৌ চাহ বনাই খাই থাকিবলৈ মন নাই তো সেইকাৰণে আমি ধুনীয়াকৈ এতিয়া ইয়াতে ইভিনিং চাই খাই তাৰ পাছত ধুনীয়াকৈ গৈ থাকিম আৰু বেটাই গাড়ী চলাব আৰু ঘৰলৈ অৱশ্যে ঘৰৰ ওচৰ পালোহিয়ে Thank you so much for watching my videos guys and happy new year 2026 বছৰটো যাতে সকলোৰে ভালে কুশলে যায় আৰু আশীৰ্বাদ কৰিব আমাৰো যাতে বছৰটো খুব ধুনীয়াকৈ যায় আৰু একো যাতে প্ৰবলেম নাহে আৰু আজিলৈকে একো প্ৰবলেম আহা নাই ইন ফিউচাৰো যাতে একো প্ৰবলেম নাহক বুলি মই ভাবো Okay, তো আমি এতিয়া চাহ খাওঁগৈ তাৰ পিছত যাম ঘৰ Thank you so much bye bye বেটা হৈছেনে দা হ'বনে বেটাটো তোমাৰ গাড়ী চলাব হোৱা নাই নহয় এতিয়া 10 মাহ হৈছেহে হ'ব দে ৰাম ৰাম লাহে চলাবা দেই বেটা হ'ব দে পপাটো ই কোচত নাথাকে চিধা গাড়ী চলোৱা ষ্টাৰ্ট কৰিলে হৈ গ'ল আৰু